সভাটো হৈছে নিৰ্বাচনী সভা আৰু এই নিৰ্বাচনটো আগন্তুক লোকসভা নিৰ্বাচনত প্ৰাৰ্থীৰূপে আমাৰ দলৰ ফালৰ পৰা মনোনীত কৰা হৈছে মাননীয় অমৰ সিং কিশোৰ ডাঙৰীয়া। এই সভাত উপস্থিত আমাৰ Kapten Kadoi Bangga meeting Tramo. Ini para kuah pendangan Zindabad. Buas Kulita Zindabad. Narendra Modi Zindabad. Bharat Mata ki. Bharat Mata ki. Just for that, guys, আমার মাননীয় আমার রাজ্যিক কিমান তাৰিখে দিম 6 হা 26 আরে মনত ৰাখিব 26 এপ্ৰিলত যে আমাৰ প্ৰাৰ্থী ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী অমৰ সিং কিশোৰ ডাঙৰীয়া ইয়াত উপস্থিত থকা আমাৰ সন্মানীয় বিধায়ক বিদ্যা সিং নিলে ৰূপ সিং ৰাঘাং আৰু জয় সিং ৰাঘাং লগতে দুইখন জিলাৰ সন্মানীয় সভাপতি আমাৰ পিএমসকল এমএসি সকল আৰু যোৱাকালি আমাৰ যোগদান কৰা প্ৰাক্তন বিধায়কসকল পৰমসভা प्रेजेंट लपेन के इली तुम लोग ना नवे से तुम दून एमएलए विला सिंह इंग्लिश जॉर्ज सिंह लोंगहान लपेन के इली तुम केरो कसम हो लपेन के नीली तुम प्रेम लपेन दाम लपेन ईएम एमएससी बोर्ड चेयरमैन लपेन के इली तुम लोग दात काल बियांगलों लपेन बेस काल बियांगलों लबन सो भारतीय जनता पार्टी प्रेसिडेंट रोडन किलिक बैन रोडी ब्रह्मा लपे बेली तुम लोग कादो का बेटा चीनी लो एमएलए फॉर्मर एमएलए एक्स एमएलए क्लेंटन इंटी लपे के समर्पित हाब्रम्बा आलांता दिमा हाउसो हाब्रान आसियाम लो लातुम बाहिनी सीता में कांग्रेस पार्टी में जेओसी बीजेपी along नागरी तुम लोग नांगजोन जुलुम मोदी जी अपने पंचांगी अपा लासे कांग्रेस के कोनाती के दोजिला लासे जॉयरामिंग लेके नॉमिनेशन दा पिजुंदे दा चोकलो लेके पूजा बागे केमेंदा पा इप्रा लमे मेले तुम का तो कोयला चीनी लो नॉन निरीफान भारतीय जनता पार्टी कार्बियांगलों दिमा हाउसो लवंसो एसटी कॉन्सेंसी लवंसो कैंडिडेट लवेली तुम कादो नवेला चिनिलो लदा 8,90,000 अवोट को इली तुम ला जिला के थोंपांगलुम पेपे ला जिला के थोंपांगलुम पेपे इली तुम नॉन नरेंद्र मोदी भांग के पंचांग पंजी नरेंद्र मोदी भांग जाखों के पी पंजी के पंचांग पंजी लबंग सोलो तुम्हारा धोरा नहीं टास्क करा नहीं तुम्हारा को टास्क करा नहीं किया टास्क करा नहीं टास्क करते हो तो तुम धोरा है ना तुम সম্পূৰ্ণ পৰিৱেশ আৰু নিশ্চিতভাৱে আমি আজিয়ে কৈছোঁ যে ডিফু সংসদীয় সমষ্টিত অমৰ সিং কিশোৰ ডাঙৰীয়া বিকাল ভোটত নিৰ্বাচন কিমান ভোট পাব কিমান ব্যৱহাৰ পাৰ্চেণ্টেজ লৈ কথা যিমান ভোট পায় তাৰ 80% ভোট অমৰ সিং কিশোৰ ডাঙৰীয়া ৰাজ্যত কিমান এখন লাভ কৰিব 13খন আসন লাভ বিজেপি মিত্ৰগোষ্ঠী বিজেপিয়ে লখিমপুৰ সমষ্টিত এতিয়ালৈকে মানে তেওঁলোকে প্ৰাৰ্থিত্ব দিব মানে পৰা নাই সৰি কংগ্ৰেছে কংগ্ৰেছ আৰু আপুনি জানে পুৰণা দুদকীয়া নথন পৰিণত হৈছে
আৰ্টিকেল 244A মানে যদি বিজেপিয়ে গোটেইখিনি আসন পায় আৰ্টিকেল 244 এই ওপৰত আপুনি কি কোনো সংবিধানৰ কথাটো এতিয়া ইলেকশ্যন নাহে বুজি পাইছে আগতে আমি এতিয়া ইলেকশ্যন ভোট বিচাৰি আছোঁ কেম্পেইনিং কৰি আছোঁ ৰিজাল্ট হৈ যাওক চৰকাৰ গঠন হওক তাৰপিছত এইবিলাক ডিছকাশ্যন আপোনালোকৰ নেতাৰ মুখত গৌৰৱ গগৈৰ নাম শুনা পোৱা গৈ আছে আপোনালোকৰ দৃষ্টিত কি গৌৰৱ গগৈ কি শক্তিশালী নেকি কেনেকৈ শক্তিশালী হ'ব আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰ আগত কোনোবা শক্তিশালী আছে হিমন্ত বিশ্ব শৰ্মাৰ আগত শক্তিশালী আছে নেকি আমাৰ তুলিৰাম ডাঙৰ ডাঙৰ আগত এতিয়া তাৰ কোনোবা শক্তিশালী নেতা আছে নেকি আপোনালোকে কওক যে আমাৰ ইমান শক্তিশালী নেতা আছে দে কেন কম্পেয়াৰ ঠিক আছে থেংক ইউ